উৎপল দা বাবা আছে নেকি? বাবা আছে, ৰ'ব মই মাতি দিওঁ। বাবা কোৱা। মানুহ এজন আহিছিল, আপোনাক লগ কৰিব, মাতি দিম নেকি? ঠিক আছে, মাতি দিয়া। মাতিছে আহা। ৰাজি এইটোৱে বাবা। বহা। হয় বাবা, মোৰ নাম প্ৰকাশ। মই আপোনাৰ ওচৰত এটা কামৰ কাৰণে আহিলোঁ। তুমিহে প্ৰকাশ। আমাৰ কামবিলাকত ইমান দিনে বাধা দি আহিছা, কৰবিলাকত বাধা দি আহিছা। বাৰু কি কাম আছে কোৱাচোন? বাবা যি হ'ল হ'ল, মোৰ এই অঞ্চলত যিমান কাম আছে চব কামৰে মোক 20% দিয়ে। কিন্তু এজন এতিয়া নতুনকৈ ঠিকাদাৰ আহিছে, তেওঁ মোক 20% নিদিয়েতো নিদিয়ে, ওলোটাই মোক দমহে দিয়ে। পিছে মই এতিয়া কি কৰিব লাগে? তেওঁক এটা শাস্তি দিব লাগিছিল। শাস্তিটো বাৰু দিব পাৰি, কিন্তু তাৰ বিনিময়ত কিমান দিবা কোৱা? কিমান লাগিব আপোনাক? 10 লাখ দিব লাগিব। ঠিক আছে, আপুনি পাই যাব। আৰু মানুহজনৰ এড্ৰেছ আৰু ফটো মই ইফালত দি আছোঁ। ঠিক আছে, তোমাৰ কামটো হৈ যাব, তুমি এতিয়া যাব পাৰা। আপে অন্ধ নেকি বে, দেখা নাপা নেকি? আবে অন্ধ বুলি কাক কৈ আছা বে? তোক কৈছো ৰাজীৱ, তুমি প্ৰকাশক লৈ যোৱা। চাই ল'ম। প্ৰকাশ কিয় আহিছিল বাবা ইয়াতে? প্ৰকাশ, কোনোবা ঠিকাদাৰক হেনো মাৰিব লাগে, তাকে ক'বলৈ আহিছিল। গম পাইছা? ইকবালৰ হাতত সি মানে কি ফটো আৰু পইচা দি দিব, তাক উঠাই লৈ আহিবা ঠিকাদাৰজনক। বুজি পাইছা নে নাই? ঠিক আছে বাৰু, হ'ব। বাবা প্ৰকাশে মানুহজনৰ ফটো দি দিছে। ঠিক আছে, তোমালোক দুজন যোৱা আৰু মানুহজনক ধৰি লৈ আহা। ঠিক আছে। যোৱা। ৰাণা এইজন আহি যাওক এজন। আরে বাটা কিয় আগবাঢ়ি ধৰিলে? আরে আরে গাড়ী ঘূৰা একবাৰ, গাড়ী ঘূৰা একবাৰ। কি হৈছে? আরে দাদা কিয় এনেকুৱা কৰি আছে মোৰ লগত? গাড়ী পুছিলা বে, আরে ভাই, আরে গাড়ী ঘূৰা একবাৰ, ঘূৰা। আরে গাড়ী ঘূৰা রে, গাড়ী উঠা না বে, উঠা না বে। বল। আরে দাদা হয় ইয়াত। আরে দাদা, আপোনালোকে মোক এনেকে কিয় লৈ আহিলে? আবে 1 মিনিট মৰণ থাকা। হেল্ল' প্ৰকাশ, ইমিডিয়েট আড্ডালৈ আহি যোৱা। আরে আপোনালোকে কি কৰি আছে মই একো ধৰিব পৰা নাই। আৰু আপোনাক প্ৰকাশক কিয় ফোন কৰিছে? প্ৰকাশক দিবলগীয়া 20% তুমি কিয় দিয়া নাই? ক'ৰ পৰা দিম মই 20%? আৰু মই মৰি গ'লেও 20% দিব নোৱাৰো। 20% দিব নোৱাৰা? দিবই লাগিব 20%। মোক মাৰিলেও কাটিলেও মই 20% দিব নোৱাৰোৱে। 20% দিব নোৱাৰা? প্ৰকাশ, মাৰি পেলাবে ইয়াক। ৰবা, আবে তই ইয়াত কি আহিছ বে? সেইজন তোমাৰ দাদা হয়। হা? এইজন মোৰ দাদা হয়? আবে হাত বে। ৰাণা, এইবিলাক কি কৰি আছ? এইজন মোৰ দাদা হয়। দাদা বহা আপুনি। তুমি নাজানা নেকি আমাৰ ধান্দাত যে এইবিলাক দাদা পুৰা একো নচলে? প্ৰকাশ, হয় সিহঁতক। এই ৰাণা থাকাতে মোৰ দাদাক কোনে হাত দিব পাৰে? চাহ দেচোন ইহঁতৰ দম এবাৰ। ৰাণা, তই কিন্তু এইটো ভাল কাম নকৰিলি। তই মোৰ দাদাক মাৰিবি আৰু মই ভাল কামলৈ চাই থাকিম নেকি? ঐ ধন নাই ইয়াক। বল হ'ব বল বল।
দাদা মই যি ভুল কৰিলোঁ এনেকুৱা ভুল আৰু মই জীৱনত নকৰোঁ। আৰে বাদ দিয়া আৰু সেইবোৰ যি হ'ল হ'ল আৰু আমি যাই থাকোঁ ব'লা এতিয়া হেল্ল' কি কৰিছা